যোৱা কিছু বছৰ ধৰি তিতাবৰ অঞ্চলত হাতীয়ে বিভিন্নখিনি অনিষ্ট কৰিছে। এই ধান পকাৰ সময়তে হাতীখিনি আহি যায় এই অঞ্চললৈ আৰু ঠিক পকিবলৈ নাপায় তাৰ আগতে আহি খচি মেলি থৈ গুচি যায়। এইবাৰো অতি সোনকালে আহিলে, ধানবিলাক পকা নাই যদিও হাতী আহিয়ে গ'ল। আহিলে দেখিছে নহয় হাতীৰ জাকটো, কমেও 40-50 জনমান আছে ইয়াত হাতী। আৰু ইহঁতে আহি খেতি মাটি নষ্ট কৰিছে। তাৰ উপৰিও যোৱাকালি ৰঙাজানৰ এঘৰ মানুহৰ ঘৰৰ বেৰো ভাঙিলেহি। অৱশ্যে মানুহ দুনুহক নষ্ট কৰিবলৈ নাপালে। মই আপোনালোকক এতিয়া যিঘৰ মানুহৰ ঘৰটো ভাঙিছে অকণমান দেখুৱাম আপোনালোকক। বেৰ দুখন এৰুৱাই দিলে সম্পূৰ্ণকৈ। এই ঘৰটো বেৰ এৰুৱালে দেই। ধান আছে বুলি চাগে আহিছিলে। এয়া দেখিছে নহয়, হাতী দেখিলেই ভয় লাগে। এনেকুৱা এটা পৰিৱেশত এই গাঁৱৰ মানুহখিনিয়ে ৰাতি টোপনি ক্ষতি কৰিবলগীয়া হৈছে।